हेलो फ्रेंड्स गुड मॉर्निंग সকলোকে আপোনালোক সকলোকে মোৰ অন্যটা ভিডিঅলৈ স্বাগতম জনাইছো। আজি আমি এইটো ভিডিঅত কথা পাতিম আসাম পুলিচ কমান্ডো বেটেলিয়নৰ সাইকোমেট্ৰিক টেষ্টৰ ওপৰত। আপোনালোকৰ বহুতেই সুধি আছিল বা বহুতেই কমেন্ট কৰি আছিল সাইকোমেট্ৰিক টেষ্টৰ ওপৰত ভিডিঅ লাগে বুলি বা ভাইভা টেষ্টৰ ওপৰত ভিডিঅ লাগে বুলি। সেইকাৰণে আপোনালোকৰ কাৰণে ভিডিঅটো বনাইছো। ভিডিঅটো শেষলৈকে চাব, আপোনালোকৰ কাৰণে বহুতেই হেল্পফুল হ'ব বুলি ভাবো। আৰু যিসকল কেণ্ডিডেটে সাইকোমেট্ৰিক টেষ্ট বা ভাইভা টেষ্টলৈ কোৱালিফাই কৰি থৈছে আপোনালোকে ভিডিঅটো একদম গুৰুত্বপূৰ্ণ সহকাৰে আপোনালোকে শেষলৈকে চাব, আপোনালোকৰ কাৰণে বহুত সহায়ক হ'ব। আৰু ভিডিঅটো চাই ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যেতিয়াই মই ভিডিঅ' দিওঁ আপোনালোকে অতি সোনকালে চাব পাৰিব। তো প্ৰথম কথা হ'ল আপোনালোকে গম পাইছে কমান্ডোৰ সাইকোমেট্ৰিক টেষ্ট এটা ষ্টেণ্ডাৰ্ড ভাইভা টেষ্ট হ'বলৈ গৈ আছে। আপোনালোকৰ মেণ্টেলিটি কিমান ষ্টেণ্ডাৰ্ড, আপোনালোকৰ ফিজিকেল কিমান ষ্টেণ্ডাৰ্ড ষ্ট্ৰং, সেইবোৰ সকলোবোৰ চাব। আপোনালোকৰ মেইন কথা হ'ল যে আমাৰ আসাম পুলিচ কমান্ডো বেটেলিয়নৰ সাইকোমেট্ৰিক টেষ্ট বা ভাইভা টেষ্ট অথবা আমাৰ অৰেল টেষ্ট মৌখিক পৰীক্ষা, তেতিয়া আপোনাকতো মাতিবই এটা ৰুমলৈ। তাত থাকিব বাইদেউ থাকিব পাৰে, ছাৰো থাকিব পাৰে, হয়তো চাৰিজনৰ ভিতৰত দুগৰাকী বাইদেউ দুগৰাকী ছাৰ, গতিকে বহিব আৰু ধৰি লওক এটা ৰুমত আপোনাক মাতিব, আপোনাৰ ৰোল নাম্বাৰ বা আপোনাক নাম মেনশ্যন কৰি মাতিব। তেতিয়া আপোনাক মাতিলে আপুনি ডাইৰেক্ট সোমাই নিদিব, দৰ্জাৰ ওচৰত থাকিব। আপুনি সুধিব মে আই কামিং ছাৰ বা মে আই কামিং মেম, সেইবোৰ সুধিব, বা সোমাব পাৰোঁনে বাইদেউ বা সোমাব পাৰোঁনে ছাৰ, তেনেকৈ কৈ ল'ব। তাৰপিছত আপোনাক যেতিয়ালৈকে বহিব নিদিয়ে তেতিয়ালৈকে আপুনি নবহিব নিজৰ ইচ্ছামতে। মই কৈছোঁৱে মেইনলি আপোনালোকৰ ডিচিপ্লিনটো মেইন থিংছ হয়। আপোনালোকৰ মেইন বস্তুটোৱে হ'ল ডিচিপ্লিন, গতিকে ডিচিপ্লিনটো বজাই ৰাখিব। আপোনালোকক বহিব যেতিয়ালৈকে নিদিয়ে তেতিয়ালৈকে নবহিব। তাৰপিছত প্ৰথম কথা হ'ল যে আপোনালোককতো সুধিবই মেইন নিজৰ ইন্ট্ৰডাকশ্যনটো, আপোনালোকৰ নাম সুধিব, গাঁও সুধিব, ডিষ্ট্ৰিক্ট সুধিব বা ফেমিলি মেম্বাৰ্ছৰ বিষয়ে সুধিব, কিমানজন ফেমিলি মেম্বাৰ্ছ আছে বা কিবা কৰে নেকি, গতিকে সেইবোৰ সুধিব। ছেকেণ্ড থিংছ আপোনালোকক সুধিব যে বেছিভাগকে সোধে বোলে সেইটো আপোনালোকৰ বেলেগ চাকৰি বাদ দি এইটো চাকৰিত তুমি কিয় আহিব বিচৰা বা কিয় আহিছা, সেইবোৰ সুধিব পাৰে। তাৰপিছত সুধিব কমান্ডোৰ বিষয়ে আপুনি কি জানা বা তুমি কি জানা, সেইবোৰ তেনেকুৱাকৈ সুধিব। তাৰপিছত আপুনিতো জানেই কোনবোৰ কাম কৰিব লাগে কোনবোৰ কাম কৰিব নালাগে। আপোনালোকে যদি ফৰ্মেল ড্ৰেছ পিন্ধে ভাল লাগিব, শ্বুজ পিন্ধে ভাল লাগিব, ধুনীয়া বেছি ষ্টাইল কৰি নাযাব। যদি আপোনাৰ চুলি দীঘল নৰ্মেলকৈ কাটি যাব, দাড়ি দীঘল যদি নৰ্মেলকৈ কাটি যাব, ধুনীয়াটো হৈ যাব। গতিকে আপোনালোকক ফিজিকেল ষ্টেণ্ডাৰ্ড আৰু মেণ্টেলিটি ষ্টেণ্ডাৰ্ডৰ ওপৰত আপোনালোকক মাৰ্ক দিয়া হ'ব। আপুনি কমান্ডোৰ কাৰণে কিমান যোগ্য সেইটোৰ ওপৰত ডিপেণ্ড কৰি আপোনাক চাকৰিটো দিয়া হ'ব। গতিকে বেলেগ হিষ্ট্ৰিকেল কুৱেশ্যনো সুধিব পাৰে, পলিটিকেল কুৱেশ্যনো সুধিব পাৰে বা ইকনমিকেল কুৱেশ্যনো সুধিব পাৰে, সেইবোৰ নুসুধে বুলি কোৱা নাই। তথাপিতো আপোনালোকক কোনোবা এটা কুৱেশ্যন সুধিলে আপোনালোকে সেইটো বিষয়ৰ প্ৰতি কিমান আপোনালোকৰ নলেজ আছে বা কিমান ষ্টেণ্ডাৰ্ড আপুনি, সেইটোৰ প্ৰতি আপোনাক মাৰ্ক দিয়া হ'ব। গতিকে কথাবোৰ বুজি পাইছে চাগে, মই কোৱা নাই বেলেগ কুৱেশ্যন নুসুধিব বুলি, মইতো ভিডিঅ' বনাইছোৱেই সাইকোমেট্ৰিক টেষ্টৰ ওপৰত কেনেকুৱা কুৱেশ্যন সুধিব পাৰে বুলি। গতিকে মেইন আপোনালোকক ডিচিপ্লিনটো ৰাখিব, ধুনীয়া চুলি কাটি যাব, ধুনীয়াকৈ দাড়ি চাৰি কাটি যাব, ফৰ্মেল ড্ৰেছ পিন্ধিব, এই জিন্স পেণ্ট নিপিন্ধিব বা কিবাকিবি টি চাৰ্টবোৰ এটা মানে কি প্লেন টি চাৰ্ট পিন্ধিব, এইটো কালাৰিং টি চাৰ্ট নিপিন্ধিব। গতিকে আপোনালোকক তাতো মাৰ্ক দিয়া হ'ব। গতিকে আপোনালোকে কোনোবা এটা কুৱেশ্যন সুধিলে আপোনালোকক সেইটোৰ বিষয়ে কিমান আপোনালোকৰ নলেজ আছে, সেইটো ষ্টেণ্ডাৰ্ডৰ ওপৰত আপোনালোকক কুৱেশ্যন মাৰ্ক দিয়া হ'ব। গতিকে যিসকলে সেইবোৰ ভালদৰে এনচাৰ দিব পাৰিব তেওঁলোকে হয়তো আসাম পুলিচ কমান্ডো বেটেলিয়নত চাকৰিত নিয়োজিত হ'ব পাৰিব, গতিকে নিযুক্তিত লাভ কৰিব পাৰিব। গতিকে সকলোকে কৈছোঁ আপোনালোকে ভালদৰে কুৱেশ্যন সুধিলে ষ্টেণ্ডাৰ্ডলি আপোনালোকে ৰিপ্লাইটো দিব চেষ্টা কৰিব। আপোনালোকক অফিচাৰসকলে সেইটোৱে চাব যে কিবা এটা কুৱেশ্যন সুধিলে সেইটো এনচাৰৰ বিষয়ে আপোনালোকে কিমান মানে জানে বা কিমান আপোনাৰ নলেজ আছে। আপোনাক ধৰি লওক কমান্ডোৰ বিষয়ে সুধিব, কমান্ডোৰ বিষয়ে আপোনাৰ কিমান নলেজ আছে সেইবোৰ সুধিব, জানে সেইটো আপোনালোকে চাব, সেইবোৰ মানে চাব আপোনালোকক। সেইটোৱে কৈছোঁ আপোনালোকৰ ইমান টান বুলিও নাভাবিব, তথাপিতো এতিয়াৰ সময়ত আপোনালোকে নিজকে প্ৰস্তুত কৰি ৰাখক যাতে কোনো কুৱেশ্যনে মোক হৰুৱাব নোৱাৰে বুলি আপোনালোকে ভাবি ৰাখক বা এতিয়াৰ পৰা প্ৰস্তুতি চলাই থাকক। গতিকে সকলোকে শুভেচ্ছা জনাইছোঁ যিসকল কেণ্ডিডেটে সাইকোমেট্ৰিক টেষ্ট বা ভাইভা টেষ্ট অথবা আমাৰ অৰেল টেষ্ট দিব যাব।
যিহেতু 7 এপ্ৰিল তাৰিখে আমাৰ ভাইভা টেষ্ট অনুষ্ঠিত হ'ব। গতিকে সকলোকে গুড লাক। আৰু আপোনালোকেতো গম পাইছে, মই ক'লোৱেই আপোনালোকক দাড়ি চুলি ভালকৈ আপোনালোকে কাটি যাব, এটা প্লেন চাৰ্ট পিন্ধি যাব, তাৰপিছত লং পেণ্ট পিন্ধি যাব, ধুনীয়া লং পেণ্ট, এইবোৰ কালাৰিং লং পেণ্ট নিপিন্ধিব। তাৰপিছত ধুনীয়া জোতা পিন্ধি যাব, আপোনাৰ ফৰ্মেল জোতা পিন্ধি যাব। গতিকে আৰু এটা ভুল কাম নকৰিব আপোনালোকে। মই কৈছিলোঁ এটা ভিডিঅ'ত, কিবা এটা কুৱেশ্যন সুধিলে যদিহে সেইটো কুৱেশ্যন আপোনালোকে নাজানে বা আপুনি নাজানে, সেইটো কুৱেশ্যন নাজানিলে আপুনি ছাৰ সেইটো মই নাজানিম, পাহৰিলোঁ সেনেকৈ ক'ব। কিন্তু আপুনি নক'ব যে বেছি অভাৰ এক্টিং বা অভাৰ স্মাৰ্ট দেখালে আপোনাক মাৰ্ক মাইনাছ হ'ব, আপোনাৰ মাৰ্ক। গতিকে মই সেইটো জানিছিলোঁ, কিন্তু তেনেকুৱা এটা হৈছিলে। কিন্তু ফাইনেলটো মই অলপ পাহৰিছোঁগৈ ছাৰ, তেনেকৈ ক'লে আপোনালোকক মাৰ্কটো দিয়া নহ'ব। গতিকে যদিহে কিবা এটা কুৱেশ্যন সোধে আপুনি যদি পাহৰিলে, ছাৰ সেইটো মই নাজানিম বা মই পাহৰিলোঁ, সেইটো তেনেকৈ ক'ব। তাৰপিছত বাকী বেলেগ লজিকেল লগাই আপুনি এনচাৰ ৰিপ্লাই দিব নালাগে, যে তেনেকুৱা এটা হৈছিলে তাৰপিছত তেনেকুৱা আকৌ হৈছিলে তাৰপিছতো পাহৰিলে, তেনেকৈ নক'ব। গতিকে সকলোকে জনালোঁ কথাবোৰ, কোনবোৰ ভুল কৰিব নালাগে, কোনবোৰ শুদ্ধ কৰিব লাগে, সেইবোৰ সকলোবোৰ জনালোঁ। গতিকে সকলোকে গুড লাক, ভাল হওক আপোনালোকৰ সাইক'মেট্ৰিক টেষ্ট বা ভাইভা টেষ্ট, আপোনালোকৰ ফাইনেল চিলেকশ্যনটো ময়ো আশা কৰিছোঁ। গতিকে ধন্যবাদ, ইমানখিনিয়ে ক'লোঁ। আপোনালোকক মেইন থিংকিং ক'লোৱেই, মাইণ্ড ষ্টেণ্ডাৰ্ডৰ ওপৰত আপোনালোকক চাব, কিবা এটা কুৱেশ্যন সুধিলে সেইটোৰ প্ৰতি আপোনালোকৰ কিমান নলেজ আছে সেইটোৱে বেছি চাব। গতিকে সাইক'মেট্ৰিক টেষ্ট হ'ল সেইটো, আপোনালোকৰ মেণ্টেল এপ্টিটিউড আৰু মেণ্টেল এবিলিটিৰ ওপৰত পূৰা আপোনালোকক তীক্ষ্ণ নজৰ দিয়া হ'ব। ভয় নকৰিব। গতিকে কোনো কথা নাই, আপুনি অৰেল টেষ্ট দিব গৈছে বা কিবা এটা কুৱেশ্যনৰ উত্তৰ দিব গৈছে, কিবা এটা কুৱেশ্যন সুধিব উত্তৰ দিব গৈছে, তাত ভয় কৰিব লগা কথা নাই। গতিকে একদম আই টু আই কণ্টেক্ট ৰাখিব। আপোনালোকৰ যিসকল অফিচাৰ বহিব তেওঁলোকৰ মুখে মুখে আপোনালোকে মানে চাই থাকিব, কি কুৱেশ্যন সুধিব, একদম মানে তলমূৰ নকৰিব, এনেকুৱা কিবা কিবি নকৰিব। মই কৈছোঁ ডিচিপ্লিনেই মেইন কথা। গতিকে সেইবোৰে মেইন ৰাখিব লাগিব আপোনালোকে। কিবা এটা কুৱেশ্যন সুধিলে এনেকুৱা বেকুৱা বেকি নকৰিব বা এইফালে চাব সেইফালে চাব, এনেকুৱা নকৰিব। গতিকে কিবা এটা কুৱেশ্যন সুধিলে ডাইৰেক্ট আই টু আই কণ্টেক্ট ৰাখিব। ধৰি লওক আপুনি সন্মুখত আছে, এনেদৰে ডাইৰেক্ট চাই থাকিব। ছাৰজনে সুধিব, ধৰি লোৱা তোমাৰ ঘৰ ক'ত, ছাৰ মোৰ ঘৰ মাজুলী, বা আপোনাৰ ঘৰ, তেনেকৈ সুধিলে মোৰ ঘৰ যোৰহাট। গাঁও সুধিব, আপুনি ডাইৰেক্ট গাঁওখন নাম কৈ দিব। ফেমিলি মেম্বাৰ সুধিব, মোৰ ঘৰত 4জন মানুহ, দেউতা আছে, মা আছে, মোৰ দাদা আছে আৰু মই, তেনেকৈ সুধিব, তেনেকৈ কৈ দিব। গতিকে সকলোৱে কথাবোৰ বুজি পাইছে বুলি ভাবিছোঁ। গতিকে সকলোকে গুড লাক। মেইনলি আপোনালোকক ক'লোৱে আৰু এবাৰ কৈ দিছোঁ, ডিচিপ্লিনটো বজাই ৰাখিব আৰু আপোনালোকক যিকোনো কুৱেশ্যন সুধিব পাৰে ভালদৰে উত্তৰটো দিব চেষ্টা কৰিব। বেছি অভাৰ কনফিডেণ্ট নাৰাখিব, কনফিডেণ্ট ৰাখিব লাগে, নিজৰ একদম মানে জোখত কনফিডেণ্ট ৰাখিব লাগে। গতিকে গুড লাক সকলোকে, ধন্যবাদ। জয় আই অসম।